মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম ৰিজনিঙৰ কিছু কুৱেশ্যন। অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ চিলেবাছত ৰিজনিংটো দেখা যায়। চ' আজি আমি ৰিজনিঙৰ কিছু কুৱেশ্যন আমি আলোচনা কৰিম। সেইসমূহ কুৱেশ্যন হৈছে, প্ৰথমটি কুৱেশ্যন হৈছে কাপ, লিপ আৰু বাৰ্ড। চাব, কাপ আৰু লিপৰ মাজত ইয়াৰে কিবা এটা সম্বন্ধ আছে। কাপৰ পৰা আমি উঠ লগাই চাহ পান কৰোঁ। চ' ঠিক তেনেকুৱাকৈ চৰায়ে কি কৰে বাৰু? চৰায়ে বিক, অপশ্যন ডি বিক, মানে ঠোঁট লগাই খোৱা খাদ্য খায় চৰায়ে। চ' বাৰ্ড আৰু বিকৰ লগত ইয়াতে সম্বন্ধ দেখা গৈছে। চ' অপশ্যন ডি ইয়াৰে শুদ্ধ উত্তৰ। তাৰপিছত আমি দ্বিতীয়টি কুৱেশ্যন চাম, ফ্ল' ৰিভাৰ। ফ্ল' আৰু ৰিভাৰৰ মাজত হৈছে নদী প্ৰৱাহমান। ফ্ল' মানে প্ৰৱাহমান। ইয়াৰে এইটো শব্দৰ লগত মিল থকা তলৰ চাৰিটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন হ'ব আমি আলোচনা কৰিম। ফ্ল' ৰিভাৰ, ফ্ল'ৰ লগত যেনেকুৱাকৈ ৰিভাৰ হৈছে ষ্টেগনেণ্টৰ লগত, ষ্টেগনেণ্ট মানে হৈছে থিয় হৈ থকা, জমা হৈ থকা। চ' পুল, পুলৰ পানী সদায় জমা হৈ থাকে এক ঠাইত। চ' ইয়াতে পুল হ'ব, অপশ্যন চি ইয়াৰ শুদ্ধ উত্তৰ হ'ব। ঠিক তেনেকুৱাকৈ প মানে হৈছে মেকুৰীৰ যি ভৰি আছে সেই ভৰি প বুলি কোৱা হয়। আৰু হুফ মানে হৈছে ঘোঁৰাৰ যি খুৰা, হৰ্চ। ইয়াৰ অপশ্যন ডি শুদ্ধ উত্তৰ। ঘোঁৰাৰ খুৰাক হুফ বুলি কোৱা হয়। ইয়াৰ সম্বন্ধটো এইটোৱে। অপশ্যন ইয়াৰ কুৱেশ্যন নম্বৰ 4টো হৈছে 4, অৰ্নিথলজিষ্ট হৈছে বাৰ্ড। বাৰ্ডৰ যিসমূহ চৰাই চিৰিকটি যিসকল বিশেষজ্ঞ তেখেতক অৰ্নিথলজিষ্ট বুলি কোৱা হয়। চ' ঠিক তেনেকুৱাকৈ আৰ্কিঅ'লজিষ্ট, আৰ্কিঅ'লজিষ্টৰ লগত মিল আছে ইয়াতে আৰ্কিঅ'লজি, আৰ্কিঅ'লজিষ্টৰ লগত মিল আছে আৰ্কিঅ'লজি। ইয়াৰ পিছত কুৱেশ্যনটি আমি চাম, কুৱেশ্যন নম্বৰ 5, পিকক ইণ্ডিয়া। পিককটো হৈছে ইণ্ডিয়াৰ মানে ৰাষ্ট্ৰীয় চৰাই পিকক। ঠিক তেনেকুৱাকৈ বিয়াৰৰ লগত চাবুত দিছে ভালুক। ভালুকটো হৈছে আমি জানো ৰাছিয়াৰ এটা নেশ্যনেল এনিমেল হৈছে ভালুক। চ' ভালুকৰ লগত ৰাছিয়া, অপশ্যন চি ইয়াৰে শুদ্ধ উত্তৰ। ৰিজনিং শব্দটো গৈ এইটো শব্দৰ সৃষ্টি হৈছে, এইটো শব্দৰ সৃষ্টি হৈছে ৰিজনিংটো। ৰিজন, ৰিজন শব্দটো এইটো শব্দৰ লগত সৃষ্টি হৈছে। চ' কেনেকৈ হৈছে আমি চাম। চাব, ইয়াতে আৰৰ লগত এছ, আৰৰ পিছতে এছ হৈছে, তাৰপিছত ইৰ পিছত এফ হৈছে আৰু এৰ পিছত বি হৈছে। ইয়াতে এটা মিল আছে, এটাৰ পিছত এটা হৈ গৈ আছে। ঠিক তেনেকুৱাকৈ টিৰ পিছত যদি হ'ব লাগে তেতিয়াহ'লে ইউ হ'ব। চাব, এইটো অপশ্যন বিটো ইউ হ'ব। এইচৰ পিছত যদি কিবা আখৰ হ'ব লাগে কিবা, সেইটো হ'ব আই। তেতিয়া জেৰ লগত হ'ব এন, এন। চ' আমি ইয়াৰে শুদ্ধ উত্তৰটো বিচাৰি উলিয়ালোঁ, অপশ্যন বি ইয়াৰে শুদ্ধ উত্তৰ। 7 নম্বৰ কুৱেশ্যনটি চাম। এইটো কুৱেশ্যনৰ ইয়াতে গোটেইখিনি এক্সপ্লেনেশ্যনখিনি দিয়া আছে। PDF-টো ডাউনলোড কৰিলে আপোনালোকে চাব পাৰিব। 7 নম্বৰ কুৱেশ্যনটি হৈছে কাৰ্বন ডায়মণ্ড। কাৰ্বন আৰু ডায়মণ্ডৰ মাজত সম্পৰ্ক হৈছে কাৰ্বনেৰে ডায়মণ্ড বনোৱা হয়। ঠিক তেনেকুৱাকৈ ক্ৰাণ্ডম, ক্ৰাণ্ডম হৈছে ৰুবি, ৰুবিৰ লগত ইয়াৰে শুদ্ধ উত্তৰ। ক্ৰাণ্ডমৰে ৰুবি, ৰুবিৰে ক্ৰাণ্ডম বনোৱা হয়। 8 নম্বৰ কুৱেশ্যনটি হৈছে নেশ্যন শব্দটো গৈ এইটো শব্দৰ সৃষ্টি হৈছে। কেনেকৈ হ'ল? প্ৰথম ইয়াৰে দুটা আখৰ ইয়াতে এই দুটাৰ মাজত কেনেকুৱা সম্পৰ্ক মানে দিছে, সেই সম্পৰ্ক অনুযায়ী এইটোৰ লগত কি শব্দ হ'ব তলৰ চাৰিটাৰ পৰা সেইটো আমি বাছি উলিয়াব লাগিব। প্ৰথমটো হৈছে ইয়াৰে প্ৰথম দুটা শব্দ ইয়াতে মানে স্থান সলনি কৰি দিছে, দুটা আখৰৰ স্থান সলনি কৰি দিছে দ্বিতীয়টোত। তাৰপিছত মাজত দুটা আখৰ
ঠিকে আছে, এইটোতো ঠিকে আছে, এইটোতো ঠিকে আছে। আকৌ লাষ্টৰ দুটা আখৰ ইয়াতে স্থান সলনি কৰি দিছে, উল্টা পুল্টা কৰি দিছে। ঠিক তেনেকুৱাকৈ ইয়াতে যেনেকুৱাকৈ প্ৰথম দুটা শব্দ মানে প্ৰথম দুটা আখৰ ইয়াতে চেঞ্জ কৰিলে, ঠিক তেনেকুৱাকৈ ইয়াতো আমি দুটা আখৰ চেঞ্জ কৰিম। প্ৰথমে ইয়াতে চেঞ্জ কৰিলে ইউটো ইফালে হ'ব আৰু এইচটো ইফালে হ'ব। চ' ইয়াতে ইউ এইচ আছে, এইচ ইউ আছে, ইয়াতে ইউ এইচ হ'ব। ইউ এইচ থকা এটাই অপশ্যন আছে, সেইটো হ'ল অপশ্যন বি। ইয়াৰ মাজত দুটা ঠিকে আছে আৰু এইটো স্থান সলনি হৈছে, এই দুটা আখৰৰো স্থান সলনি হৈছে। চ' ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি। এইটো কুৱেশ্যনৰ এক্সপ্লেনেশ্যন ইয়াতে আছে, ধুনীয়াকৈ চাব পাৰিব। 9 নম্বৰ কুৱেশ্যনটি হৈছে আৰ্কিটেক্ট। আৰ্কিটেক্টসকলে মানে যিসকল আৰ্কিটেক্ট তেখেতসকলে বিল্ডিং বনায়, আৰু স্কাল্পটৰ যিসকল তেখেতে মূৰ্তি বনায়। ইয়াতে হ'ব অপশ্যন ডি শুদ্ধ উত্তৰ, ষ্টেটু। যিসকলে ষ্টেটু বনায় তেখেতক স্কাল্পটৰ বুলি কোৱা হয়। আজিৰ ভিডিঅ' শেষৰটো প্ৰশ্ন হৈছে আই মায়'পিয়া। মায়'পিয়া সেইসকলক কোৱা হয় যিসকলৰ দৃষ্টিশক্তি দুৰ্বল, তেখেতক মায়'পিয়া বুলি কোৱা হয়। আৰু দাঁতৰ বেমাৰ যিসকলক আছে তেখেতক কোৱা হয় পাইৰিয়া। ইয়াতে অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ